নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ডিস্কভাৰী জুইচ ট্ৰেভেলছৰ আন এক নলেজেবল ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে জানেনে অসমত অহা 24 ফেব্ৰুৱাৰী তাৰিখে কি হ'বলৈ গৈ আছে? আমাৰ অসম চৰকাৰে কি এনেকুৱা কাম কৰিবলৈ গৈ আছে 24 ফেব্ৰুৱাৰী তাৰিখে? আহক আমি ভালদৰে জানো আহক কি হ'ব গৈ আছে আচলতে অহা 24 ফেব্ৰুৱাৰী তাৰিখে। বন্ধুসকল, অসম চৰকাৰে 24 ফেব্ৰুৱাৰী তাৰিখে আকৌ এটা ৰেকৰ্ড বনাবলৈ গৈ আছে। যোৱা বছৰ আমাৰ যি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল বিহুৰ, আকৌ অসম চৰকাৰে 24 ফেব্ৰুৱাৰী তাৰিখে ঝুমুৰক লৈ গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে। প্ৰায় ৯,৬৪৮ গৰাকী শিল্পীৰ সৈতে অসম চৰকাৰে এই ৰেকৰ্ড গঢ়িবলৈ গৈ আছে আৰু তাৰে প্ৰায় ৫,৩৯৯ গৰাকী মহিলা নৃত্যশিল্পী আৰু তাৰে প্ৰায় ২,১৭৫ গৰাকী পুৰুষ নৃত্যশিল্পী আৰু প্ৰায় ২,০৪৮ গৰাকী বাদ্যযন্ত্ৰ শিল্পী আছে। ভাৰতবৰ্ষৰ ভিতৰতে অসমখনেই হৈছে একমাত্ৰ ৰাজ্য যোনে এই ৰেকৰ্ডসমূহ নিৰ্মাণ কৰে আৰু ইয়াক লৈ আমি সকলোৱে গৌৰৱ কৰিব লাগে। অহাকালি ৰাতিপুৱা এই যি গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ঝুমুৰ নৃত্য হ'বলৈ গৈ আছে, ইয়াক সৰুসজাই ষ্টেডিয়ামত পৰিদৰ্শন কৰা হ'ব। এই যি ৯,৬৪৮ গৰাকী শিল্পীয়ে পৰিদৰ্শন কৰিব, এই প্ৰত্যেকগৰাকী শিল্পীকে অসম চৰকাৰে প্ৰায় ২৫,০০০ টকাকৈ নিজৰ বেংক একাউণ্টত ভৰাই দিব, যিটো কাম আমাৰ বিহু ৱৰ্ল্ড ৰেকৰ্ড কৰোঁতেও প্ৰত্যেকগৰাকী শিল্পীক অসম চৰকাৰে দিছিলে। আৰু এইটো মোৰ বিবেকেৰে এইটো বহুত ভাল কাম কৰিবলৈ গৈ আছে অসম চৰকাৰে। কাৰণ আমি সকলোৱে জানো প্ৰায় ২০০ বছৰৰ পৰা অসমৰ চাহে আমাৰ অসমক কি দিছে। প্ৰত্যেকজন অসমীয়াৰে পৰিচয় হৈছে চাহ, আৰু সেইকাৰণে অসম চৰকাৰে এইবাৰ প্ৰথমবাৰৰ বাবে চাহ জনজাতিৰ বাবে এই পদক্ষেপটো হাতত লৈছে। আচলতে এইটো চাহ জনগোষ্ঠীৰে নহয়, গোটেই অসমৰ কাৰণে সুখবৰ। কাৰণ এই ৰেকৰ্ডৰ পৰা আমাৰ অসমখনৰ পৰিচয় বাহিৰৰ বিদেশী ৰাষ্ট্ৰতো বহুত গুণে বাঢ়িছে। আমি অসম চৰকাৰক অনুৰোধ জনাম আগলৈকেও যেন অসম চৰকাৰে এনেকৈ আমাৰ অসমৰ নাম উজ্বলাই থাকে। বন্ধুসকল, এই যি ৯,৬৪৮ গৰাকী শিল্পী আছে, এই শিল্পীসমূহক এই নৃত্য পৰিদৰ্শন কৰাৰ পিছত অসম চৰকাৰে কৈছে যে ২৫,০০০ টকাকৈ নিজৰ একাউণ্টত দিব আৰু প্ৰায় ৮০০খন বাগিচাত ঢোল মাদল অন্যান্য সামগ্ৰী কিনাৰ বাবে অসম চৰকাৰে এখন সাংস্কৃতিক সংঘ গঢ়ি দিব আৰু সেই সংঘত প্ৰায় ২৫,০০০ টকাকৈ অসম চৰকাৰে দিব। বন্ধুসকল, মই এটা অনুমান কৰি গম পাইছোঁ যে যি চাহ জনগোষ্ঠীৰ সংঘক অসম চৰকাৰে ধন দিব বা যি শিল্পীসকলক ধন দিব, প্ৰায় ২৫ কোটিমান টকা অসম চৰকাৰে ইয়াৰ বাজেটত ধৰিছে। কিন্তু যি অনুষ্ঠান কৰিবলৈ গৈ আছে সেই খৰচটো মই ইয়াত ইনক্লুড কৰা নাই। তো হয়তো পিছলৈকে আপোনালোকক আৰু ভিডিঅ' বনাই জনাম যে কিমান টকা আচলতে হৈছে খৰচ। কিন্তু আমি খৰচটোৰ কথা মোৰ হিচাপত ভাবিব নালাগে, কাৰণ এইটো আমাৰ সকলোৰে কাৰণে এটা গৌৰৱৰ কথা যে অসমখনক ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ অসম চৰকাৰে কেতিয়াও পিছ পৰি থকা নাই। বন্ধুসকল, এই কথাখিনি মই কোনো ৰাজনীতিৰ ফালৰ পৰা কোৱা নাই। আপুনি যদি এজন অসমৰ নাগৰিক হিচাপে কথাটো ভাবে যে আমাৰ অসমৰে ইয়াৰ পৰা লাভ হৈ আছে, তো তেতিয়াহ'লে আপোনালোকে এইবোৰ প্ৰশ্ন নিশ্চয় মনত নাহে। আমাৰ ঘৰখনক যদি এটা সামান্য অনুষ্ঠান পতাৰ কাৰণে আমাৰ গাঁওখনে জানে, ঠিক তেনেদৰে আমাৰ অসমখনত যদি কিবা এটা অনুষ্ঠান পতাৰ কাৰণে গোটেই ৰাষ্ট্ৰখনে জানে, গোটেই পৃথিৱীখনে জানে, তাত আমাৰ আপত্তি কি হয়? আৰু এইবোৰ অনুষ্ঠান পাতিবলৈ আমি চৰকাৰক অনুৰোধ জনাব লাগে পিছলৈকেও, কাৰণ এইবোৰ হ'ল আমাৰ গৌৰৱৰ বিষয়। বন্ধুসকল, যি ২৪ ফেব্ৰুৱাৰী তাৰিখে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে, তাত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত থাকিব। আৰু আমি সকলোৱে ইয়াক মোবাইলৰ জৰিয়তে হওক বা টিভিৰ জৰিয়তে হওক বা তাত উপস্থিত থাকিয়ে হওক উপভোগ কৰিম বুলি আশা ৰাখিছোঁ। আশা কৰোঁ আমি সকলোৱে ইয়াক হাঁহিমুখে উপভোগ কৰোঁ। আৰু এইখিনি কৈয়ে আজি আমাৰ ইনফৰ্মেটিভ ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ। অজানিতে কিবা ভুল হৈ গ'লে আপোনালোকে ক্ষমা কৰি দিব।
আৰু যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট বক্সত এবাৰ জয় আই অসম লিখিবলৈ নাপাহৰিব। ধন্যবাদ।